নমস্কাৰ। আজি পোহৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম। পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। প্ৰতিফলনটো হৈছে দাপনৰ ক্ষেত্ৰত সদায় প্ৰতিফলন হয়। সাপোজ এইটো হৈছে অমতল দাপন। ইয়াৰ মাজত এটা ৰেখা এটা টনাল, এইটো হৈছে মুখ্য অক্ষ। সাপোজ এইটো হৈছে সূৰ্যৰ ৰশ্মি বা যিকোনো পোহৰ ৰশ্মি হ'ব পাৰে, টৰ্চ, চাৰ্চ লাইট বা যিকোনো এটচেট্ৰা। ইয়াৰ পৰা এটা পোহৰ আপতিত হৈছে, ইয়াক কোৱা হ'ব আপতিত ৰশ্মি। আপতিত ৰশ্মি। আৰু ইয়াৰ পিছত এই দাপনৰ পৃষ্ঠৰ পৰা কুণ্ডাকাৰটা প্ৰতিফলিত হ'ব, ইয়াক কোৱা হ'ব প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি। ইয়াৰ মাজত এটা সৃষ্টি হ'ব কোণ দুটা, যিহেতু আপতিত ৰশ্মি ইয়াত বা দাপনত কোণ্ডা গৈছে বা ৰিফ্লেকশ্যন, ইয়াক ক'ব আপতিত বা আপতন কোণ, আৰু ইয়াক ক'ব প্ৰতিফলিত কোণ। প্ৰতিফলিত কোণ। ইয়াত যদি বা আপতন কোণক যদি আই আৰু প্ৰতিফলিত কোণক আইৰিছ নামাকৰণ কৰা হয়। আপতন কোণৰ যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে ইয়াৰ প্ৰতিফলিত কোণো 90 ডিগ্ৰী হ'ব। গতিকে আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান হয়। যদি ইয়াৰ 90 ডিগ্ৰী হ'লে ইয়াতো 90 ডিগ্ৰী হ'ব। এতিয়া আহিছো গোলাকাৰ দাপন। গোলাকাৰ দাপন হৈছে যিবোৰ দাপনৰ পৃষ্ঠখন সদায় ঘূৰণীয়া, তেনে দাপনক গোলাকাৰ দাপন বুলি কোৱা হয়। যিবোৰ দাপনৰ পৃষ্ঠখন সদায় ঘূৰণীয়া, তেনে দাপনক গোলাকাৰ দাপন বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ দাপনৰ পৃষ্ঠখন গোলাকাৰ, তেনে দাপনক গোলাকাৰ দাপন বোলে। গোলাকাৰ দাপন দুই প্ৰকাৰৰ। প্ৰথম হৈছে সমতল দাপন আৰু উত্তল দাপন। গোলাকাৰ দাপন দুই প্ৰকাৰৰ।